सालबारि कलेज आइकिउएसनि बानजायनायाव मानासनि गियाथिगाव आबहावारि रैखाथि हाबाफारि बाक्सा जिल्लानि माहारियारि मानास हाग्रामा ओनसोलनि गियाथिगावआव सानथामनि हाबाफारिजों आबहावारि रैखाथि एबा इक' केम्प हाबाफारि खुंफुंनाय जादोंमोन। सालबारि कलेज आइकिउएसि आरो मानास आरो एनएसएस एमइएस सालबारि एनसिसिआ जथायै बानजायनायाव बे हाबाफारिखौ लन्थ्रियै सानथामसिम खुंफुंनाया सोलिदोंमोन। माहारियारि मानास हाग्रामानि बासबारि हाग्रा ओनसोलनि गियाथि गामियाव सालबारि फरायसालिमानि बानजायनायाव सानथामनि हाबाफारिजों इक' केम्पनि हाबाफारि लादों। इक' केम्पनि गेजेरजों गियाथिगाव गामिखौ आनजाद नायनायनि थांखिनि गेजेरजों सालबारि फरायसालिमानि दिथागिरिफ्रा बे हाबाफारियाव मानास एबार वेलफेयार ससाइटि एनसिसि एनएसएफ जों लोगोसे गुबुन गुबुन दल संगठनाव बे हाबाफारियाव हेफाजाब होफादों। बेखेवजानायनिफ्राय आखाइ आखाइ हासिब लानानै साफाई अभियान हाबाफारियाव बाहागो लायो। गिबि साननिफ्रायनो सालबारि फरायसालिमानि फरायसुला फरायसुलिफोरा दिनैनि सानथामनि हाबाफारि लानाया दिनै जोबथि सानाव गाहाय आलासि महरै बाहागो लाफैदों। 40 नं भबानिपुर विधानसभा समष्टिनि एमएलए पनिन्दर तालुकदारजों लोगोसे माननि आलासि हायुङारि मानास हाग्रामानि रेन्जार अभिनाव बरुवा। আজি আহি তিনিদিনীয়া যিটো ইক' কেম্প, এই ইক' কেম্পটো ক্লজিং চেৰিমনি হ'বলৈ গৈ আছে। আজি অন্তিম দিনত খুবেই ভাল লাগিছে। এইখন গাঁও আমাৰ শালবাৰী কলেজৰ পৰা 1 বছৰৰ পৰাই এডপশ্যন কৰা হৈছে। 5 বছৰৰ কাৰণে আমি ক্লিনলিনেছ ভিলেজ হিচাপে এডপশ্যন কৰা হৈছে। সেইটোৰ সম্পৰ্ক ৰাখি আমি যোৱাকালি পৰহি আৰু আজি তিনিদিনীয়া কেম্পত গাঁৱৰ বিভিন্ন কাৰ্যসূচীৰে আমি কাম কৰা হ'ল। গাঁওখন চাফ চিকুণতা কেনেকৈ কৰিব পাৰে আৰু গাঁওখনত যিখিনি পপুলেশ্যন আছে সেইখিনি চেঞ্চাছটো আজি আমি কমপ্লিট কৰিলোঁ। আটাইবিলাক মানে কামখিনি আমি সম্পূৰ্ণ কৰা হৈছে। আজি আচলতে আমাৰ শালবাৰী কলেজৰ পৰা তিনিদিনীয়া ইক' কেম্প আমি লৈছোঁ, কাৰণ নাকৰ ইনস্পেকশ্যনৰ কাৰণে এই ইক' কেম্পটো বহুত জৰুৰী। আৰু আমি এখন ক্লিন ভিলেজ হিচাপে আমি প্ৰজেক্ট কৰিছোঁ এই জ্ঞাতি গাঁওখন। আৰু আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি শেষৰ দিন, আৰু সেই শেষৰ দিনটোত মই 3 দিনে থাকিব লাগে, কিন্তু বিশেষ কাৰণত আহিব পৰা নাছিলোঁ। আজি আহি উপস্থিত হৈছোঁ। আমাৰ গাঁৱৰ ৰাইজ, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ আটাইখিনি অভিভাৱক সকলে আমাৰ লগত সহযোগ কৰিছে। তাৰমানে ভাল লাগিছে। এটা নতুন এটা উদ্যম, আমাৰ উৎসাহ আহিছে। মানুহখিনি আমাৰ লগত আছে, ষ্টুডেণ্টখিনি উৎসাহ পাইছে, নতুন নতুন কাৰ্যসূচীত যোগদান কৰিছে, আৰু আজি আমি সমাপ্তি ঘটাম। এই শালবাৰী মহাবিদ্যালয়ৰ পৰা মানাহৰ দাঁতিকাষৰীয়া এখন গাঁও, এই গাঁওখনৰ নাম হৈছে জ্ঞাতি গাঁও। এই জ্ঞাতি গাঁওখন বিভিন্ন জাতি উপজাতিৰ এতিয়া আৱাসস্থলী। আমি ইয়াক মিনি অসম বুলি ক'ব পাৰি। যেনে ইয়াত অসমীয়া আছে, বড়ো আছে, নেপালী আছে, বিহাৰী আছে, মুছলমান আছে, এনেকৈ বিভিন্ন ধৰ্মাৱলম্বী মানুহ ইয়াতে আছে। গতিকে এই গাঁওখন যিটোকে মানাহৰ দাঁতিকাষৰীয়া এখন গাঁও, ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰিব্ৰাজক আহে, টুৰিষ্ট আহে, আৰু ইয়াত গাঁওখনৰ ভিতৰত বহুতো হোমষ্টে আছে। এই হোমষ্টেবিলাকত তেওঁলোকে যেতিয়া থাকিবলৈ আহে, তেওঁলোকে গাঁৱৰ পৰিৱেশটো দেখা পায়। কিয়নো গাঁৱৰ পৰিৱেশটো আমি দেখিছোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ ইয়াত আছে। আৰু ইয়াৰ মূলতঃ কাৰণটো হ'ব পাৰে যে ইয়াৰ গাঁওখনৰ যিখিনি লোক, এই লোকখিনিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে বেছি ভালদৰে অৱগত নহয়। সেইকাৰণে আমি শালবাৰী মহাবিদ্যালয়ে বহুদিন ধৰি এটা কথা ভাবি আছিলোঁ যে এই গাঁওখন আমি কিবাকৈ চেষ্টা কৰি আমি পৰিষ্কাৰ কৰিব পাৰোঁ নেকি। সেইকাৰণে আমি শেষত সিদ্ধান্ত ল'লোঁ যে গাঁওখন আমি পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰা উচিত। সেইকাৰণে আমি যোৱা 11 তাৰিখৰ পৰা আজি 13 তাৰিখলৈকে আমি ইয়াত এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে মানুহক, ইয়াৰ গাঁওবাসীক আমি সজাগ কৰি আছোঁ, মিটিং কৰি আছোঁ। আমি গোটেই গাঁওখন ইতিমধ্যে ঝাৰু লগাইছোঁ, চাফা কৰিছোঁ, ৰাস্তাৰ প্লাষ্টিকবিলাক বুটলিছোঁ, আৰু লগতে আমি 50খনতকৈ অধিক ডাষ্টবিন আমি ইতিমধ্যে লগাইছোঁ। আৰু ঘৰে ঘৰে গৈ আজি আমাৰ অন্তিম দিনত
ঘৰে ঘৰে গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক বুজাইছে যে যাতে প্লাষ্টিকবিলাক বাহিৰত নেপেলাই নিজৰ ঘৰত চৌহদত ৰাখে আৰু সেইটো ডিছপ'জ কৰি দিয়ে। এই কথাখিনি আমি বুজাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যিটো প্ৰচেষ্টা, যিটো ক্লিন ভিলেজ কৰাৰ এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাটো যদি আমি অব্যাহত ৰাখোঁ, আমি ভাবিছোঁ অহা 2-1 বছৰত এই গাঁওখন আমাৰ বাক্সা জিলাৰ ভিতৰত বা আমাৰ হালবাৰী মহকুমাৰ ভিতৰত হয়তো এখন উল্লেখযোগ্য পৰিষ্কাৰ গাঁও হিচাপে পৰিগণিত হ'ব। এই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম আৰু আমাৰ লগত সহযোগী দল হিচাপে আছে মানাছ ইভাৰ ৱেলফেয়াৰ ছ'চাইটি। তেওঁলোকে আমাৰ লগত এটি MOU চাইন কৰিছে আৰু এই জ্ঞাতি গাঁৱৰ যিখিনি ৰাইজ, এই ৰাইজখিনি আমাক যোৱা 3 দিনত অভূতপূৰ্বভাৱে আমাক সহায় কৰিছে আৰু আমি ৰাখিছোঁ যে অহা 2-1 বছৰত এই গাঁওখন এক উল্লেখযোগ্য পৰিষ্কাৰ ঠাই হিচাপে পৰিগণিত হ'ব।